নমস্কাৰ মই পম্পি দিহিঙিয়া সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই গৈ আছোঁ মানে শদিয়া চাপাখোৱা তাতে আমি কি কৰোঁ কিয় গৈছোঁ সেইবোৰ সকলো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো চাই থাকক। এতিয়া ৰখি আছোঁ বাছলৈ, মানে থাকিবলৈ ঠাই নাই, বৰষুণ দিছে সেইকাৰণে আমি বাছৰ ঘৰত আছোঁ। দেখাই আছোঁ এইফালে আছে, এইফালে এইটো বাইপাছ হয়। ৰখি আছোঁ আৰু এনেকৈ বাছ গৈ আছোঁ আৰু এয়া লেজ খাই গৈ আছোঁ। এয়া মা বহি আছে আৰু মই বহি আছোঁ। আমি গৈ আছোঁ এতিয়া শদিয়া চাপাখোৱালৈ। সেইকাৰণে মানে সিহঁতৰ ঘৰতে গুচি আহিলোঁ। এয়া মা বহি আছে, ময়ো বহি আছোঁ বাৰু। এতিয়া চাহ খালোঁ বাৰু, চাহ চব খালোঁ। এতিয়া ফোন চাই বহি আছোঁ অকণমান দেৰি, মানে বেছি সোনকালে আহি গ'লোঁ আমি। এতিয়া আমি গৈছোঁ দোকানলৈ। এইফালে মা আৰু দাদাহঁতৰ মা বহি আছে। তো আমি আহি পাই গ'লোহি শদিয়া চাপাখোৱা। এতিয়া মানে এই দোকানখন মানে অপেনিং হৈছে, মানে শদিয়া কলেজৰ সন্মুখতে আছে। তো আহকচোন আমি একেলগে যাওঁ। এয়া আমি আহি পাই গ'লোহি শদিয়া চাপাখোৱা এই মোবাইল ষ্ট'ৰ অপেনিং চেৰেমনিলৈ। ইয়াতে কি হয়, কেনেকৈ অপেনিং কৰা হয় আৰু কি কি হয় সকলো দেখাই যাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। সুন্দৰ মুহূৰ্ত আমাৰ শদিয়াৰ ৰাইজে, আমাৰ শদিয়াৰ যুৱক যুৱতীসকলে ইয়ালৈ আহি ক্ৰয় কৰিব পাৰিব আপোনালোকৰ সপোনৰ মোবাইলটো। আৰু মই ঠিকনাটো পুনৰবাৰ কৈ দিছোঁ, আমাৰ শদিয়া মহাবিদ্যালয় অপজিট ছাইডত যিটো নতুনকৈ বিল্ডিং হৈছে তাতে আছে। সকলোৱে আহিব লাগে, তেওঁলোকক আমি উৎসাহিত কৰিব লাগে, সহযোগিতা কৰিব লাগে, নহয়? ধন্যবাদ। ইয়ালৈ আহি বহুত বেছিয়ে ভাল লাগিছে দেই। সকলোৱে আহিব ইয়ালৈ, মানে এই মোবাইল ষ্ট'ৰলৈ। ইয়াতে মোক আৰু মাকো গামোচা পিন্ধালে বাৰু, বহুত বেছিয়ে ভাল লাগিল ইয়ালৈ আহি। ইয়াতে মোৰ ভিডিঅ' চোৱা মানুহ বহুত লগ পাইছোঁ দেই। সকলোৱে মোৰ লগত ফটো উঠিলে, বহুত বেছিয়ে ভাল লাগিছে দেই ইয়ালৈ আহি। মানে বহুত দেৰিয়ে হৈ গ'ল বাৰু আহোঁতে। এতিয়া আমি খাব লৈছোঁ চাহ। এইফালে মা বহি আছে আৰু খাইছোঁ আমি কি খাইছোঁ চাহৰ লগত মিঠাই। ভাত খোৱা নাই বাৰু, এনেকৈ খাই দিছোঁ। আমি আহি পাই গ'লোহি, মানে আমাৰ গাঁৱৰ বৰদিয়াঙত পাই গ'লোহি। আমি এতিয়া বৰষুণ তিতি গৈ আছোঁ দেই, নহ'লেও উপায় নাই, গধূলি হ'ব হ'ল। এইফালে মা গৈ আছে, এইফালে আগত গৈ আছে ভাইটিয়ে মানে ডুমডুমালৈ গৈছিলে, মানে সি মুভি চাবলৈ গৈছিলে। অসমীয়া চিনেমাত যিহেতু দিয়া আছে,
সি চাবলৈ গৈছিলে, অকল চাবলৈ গ'ল দেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। ধন্যবাদ।